নমস্কাৰ বন্ধু-বান্ধৱীসকল, এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। স্কিল ডেভেলপমেণ্ট ট্ৰেইনিং প্ৰগ্ৰামৰ পুনৰ সুবিধা মুকলি কৰিছে। তো এই সুবিধাটো আহিছে CSIR-NEIST স্কিল ডেভেলপমেণ্ট ট্ৰেইনিং চেণ্টাৰৰ ফালৰ পৰা। ইয়াতে বিভিন্ন ধৰণৰ ট্ৰেইনিং প্ৰগ্ৰাম তেওঁলোকে মুকলি কৰিছে। বেছিক ট্ৰেইনিং আৰু এডভান্স ট্ৰেইনিং তেওঁলোকে মুকলি কৰিছে। ইয়াতে টোটেল 2 মহীয়া আপোনালোকৰ ট্ৰেইনিং কোৰ্চ হ'ব আৰু ইয়াতে কোনো ধৰণৰ ফিজ দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়া। যদি আপোনালোকে 8 পাছ, 10 পাছ, ITI গ্ৰেজুৱেশ্যন কৰিছে, তেতিয়াহ'লে এই পোষ্টবিলাকত আপোনালোকে এই সুবিধাটো আপোনালোকে ল'ব পাৰিব। তো ইয়াতে চাওক, দুমহীয়া কোৰ্চ হয়। আপোনালোকৰ ফাৰ্ষ্ট উইক অফ জুলাইৰ পৰা এই কোৰ্চবিলাকৰ ক্লাছ আৰম্ভ হ'ব। তো ইয়াতে ট্ৰেইনিং প্ৰগ্ৰাম আৰু মেক্সিমাম চিট কিমান আছে গোটেইখিনি এইটো ভিডিঅ'ত জনাই দিয়া হ'ব। তো যদিহে আপোনালোকে ইণ্টাৰেষ্টেড এলিজিবল হয়, তেতিয়া আপোনালোকে এই কোৰ্চটো কৰিব পাৰে, সম্পূৰ্ণ বিনামূলীয়া, পইচা দিব নালাগে। ইয়াতে ট্ৰেইনিং প্ৰগ্ৰাম আপোনালোকৰ ৱেল্ডিঙত আছে, ফিটিং, প্লাম্বিং, এছিষ্টেণ্ট ইলেক্ট্ৰিচিয়ান, এনেকৈ কৰি বহুখিনি আছে। তো গোটেইখিনি মই কৈ দিছোঁ A to Z, আপোনালোকে ভালদৰে চাই লওক। ইয়াতে চাওক ট্ৰেইনিং প্ৰগ্ৰাম, সেইটো ৱেল্ডিঙত আপোনালোকৰ 20টা চিট আছে, ফিটিঙত 20টা চিট আছে, প্লাম্বিঙত 20টা চিট আছে, আৰু যিটো এছিষ্টেণ্ট ইলেক্ট্ৰিচিয়ান তাতে 30টা চিট আছে। 2D and 3D অটোকাট ড্ৰাফটিং, এইটো মেকানিকেল লাইন হয়, ইয়াতে 20টা চিট আছে। জেকৱাৰ্ড ৱেভিং, এইটো হেণ্ডলুম বিভাগৰ, ইয়াতে 40টা চিট আছে। যিটো বিগ কিপাৰত 20টা চিট আছে, আৰু মাছৰুম গ্ৰোৱাৰ ইয়াতে 20টা চিট আছে। ইয়াৰ ওপৰত আপোনালোকক ট্ৰেইনিং দিয়া হ'ব। যিকেইটা ট্ৰেড ইয়াতে লিখিছে তেওঁলোকে প্ৰগ্ৰামকেইটা, সেই প্ৰগ্ৰামকেইটাৰ ওপৰত আপোনালোকক বেছিক আৰু এডভান্স ট্ৰেইনিং দিয়া হ'ব। তো নেক্সট হৈছে ফ্লাৱাৰ হেণ্ডেলাৰ, তো ইয়াতে 20টা আছে, আৰু পাছৰটো হৈছে ফ্লৰিকালচাৰ ফাৰ্মিং, ইয়াতে 20টা আছে, আৰু প্লেণ্ট টিছু কালচাৰ ইয়াতেও 20টা চিট আছে। এনিমেল এটেণ্ডেণ্টত 20টা চিট আছে। LED বাল্ব এছেম্বলিং এণ্ড ৰিপেয়াৰিং টেকনিচিয়ানতো 20টা চিট আছে। এইকেইটা বেছিক ট্ৰেইনিং দিয়া হ'ব আপোনালোকক। CSIR-NEIST ইয়াৰে ট্ৰেইনিংটো আপোনালোকক প্ৰদান কৰা হ'ব, সম্পূৰ্ণ বিনামূলীয়া, পইচা আপোনালোকে খৰচ কৰিব নালাগে। বাকী যিকেইটা এডভান্স ট্ৰেইনিং আছে, এইকেইটা CNC টাৰ্ণিং এণ্ড মেচিনিঙত আপোনালোকৰ 20টা চিট আছে, আৰু এডভান্স ৱেল্ডিঙত আপোনালোকৰ NSDC কোৰ্চ নহয় বাৰু, এইকেইটা এডভান্স ৱেল্ডিংটো NSDC নহয়, বাকীকেইটা CNC প্ৰগ্ৰামৰ NSDC কোৰ্চ হয়। তো এডভান্স ৱেল্ডিঙত আপোনালোকৰ 20টা চিট আছে। ইয়াতে আৰ্গন ৱেল্ডিং, যিটো আমি টিক ৱেল্ডিং বুলি কওঁ, এইটো শিকোৱা হয়। আৰু AI মেচিন লাৰ্ণিঙত আপোনালোকৰ 50টা চিট আছে। আপোনালোকে ইণ্টাৰেষ্টেড এলিজিবল হ'লে এপ্লাই কৰিব পাৰে। আৰু যিটো ফিল্ড টেকনিচিয়ান, নেটৱৰ্ক এণ্ড ষ্ট'ৰেজত 10টা চিট আছে। এতিয়া যিখিনি বেছিক মই ট্ৰেইনিঙৰ বিষয়ে ক'লোঁ, তাৰে কোৱালিফিকেশ্যনবিলাক চাই লওক। ইয়াতে যিকেইটা ৱেল্ডিং, ফিটিং, প্লাম্বিং, এছিষ্টেণ্ট ইলেক্ট্ৰিচিয়ান, 2D and 3D অটোকেট ড্ৰাফটিং মেকানিকেলৰ, আৰু জেকৱাৰ্ড ৱেভিঙৰ আপোনালোকৰ এপ্লাই কৰিবলৈ হ'লে শিক্ষাগত অৰ্হতা আপোনালোকে 10 পাছ কৰা হ'ব লাগিব। লগতে যদি আপোনালোকৰ ITI ডিপ্ল'মা আছে, তেতিয়া আপোনালোকে দিব পাৰে। আৰু 8 পাছ কৰা কেণ্ডিডেটসকলেও এই পোষ্টকেইটাত ট্ৰেডকেইটাত আপোনালোকে এপ্লাই কৰিব পাৰে, ফ্ৰী কোৰ্চ হয়। বাকী যিকেইটা বিগ কিপাৰ, মাছৰুম গ্ৰোৱাৰ, ফ্লাৱাৰ হেণ্ডেলাৰ আৰু কালচাৰ ফাৰ্মিঙত আছে, ইয়াতে আপোনালোকক মিনিমাম 8 পাছ হ'লে এই ট্ৰেডকেইটা আপোনালোকে পঢ়িব পাৰিব। আৰু যিটো প্লেণ্ট টিছু কালচাৰ টেকনিচিয়ান, এনিমেল এটেণ্ডেণ্ট ইয়াতে আছে। তো এইকেইটাত আপোনালোকে 10+2 হায়াৰ ছেকেণ্ডেৰী লাগিব, আৰু ছায়েন্স ছাবজেক্টটো আপোনালোকৰ থাকিব লাগিব, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু বাকী যিটো LED বাল্ব এছেম্বলিং এণ্ড ৰিপেয়াৰিং টেকনিচিয়ান, ইয়াতে মিনিমাম 8 পাছ কৰিলে আপোনালোকে ট্ৰেডটো পঢ়িবলৈ সুবিধা পাব। আৰু যিটো এডভান্স ৱেল্ডিং আছে, CNC টাৰ্ণিং এণ্ড মেচিনিং, ইয়াতে আপোনালোকে ITI পাছ কৰা হ'ব লাগিব। মেচিনিষ্ট, টাৰ্ণাৰ ডিপ্ল'মা আপোনালোকৰ থাকিব লাগিব। বাকী এডভান্স ৱেল্ডিঙৰ কাৰণে আপোনালোকক ITI প্ৰয়োজন হ'ব। বাকী যিটো AI মেচিন লাৰ্ণিংটোৰ কাৰণে আপোনালোকে বেচেলাৰ ডিগ্ৰী আপোনালোকক থাকিব লাগিব, আৰু ছায়েন্সৰ ষ্টুডেণ্টবিলাকেও ইয়াতে স্পেচিয়েল এপ্লাই কৰিব পাৰিব। বাকী যিটো ফিল্ড টেকনিচিয়ান, নেটৱৰ্ক এণ্ড ষ্ট'ৰেজ আছে, ইয়াতে 10টা চিট আছে। আপোনালোকে মিনিমাম কোৱালিফিকেশ্যন BCA BSc কৰা হ'ব লাগিব, তেতিয়া আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু এই এপ্লাই কৰিবলৈ আপোনালোকে এজ লিমিট 18 পৰা 38 বছৰ সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে কোনো ধৰণৰ ফিজ দিব নালাগে। আৰু ইয়াতে চাওক, আপোনালোকে যিটো এনিমেল এটেণ্ডেণ্ট আছে, ইয়াতে আপোনালোকে 5000 ফিজ দিব লাগিব। বাকীকেইটা সম্পূৰ্ণ বিনামূলীয়া হয়, অনলি সেইটোত দিব লাগিব। আপোনালোকে ইয়াতে যিটো skill-NEIST2021@gmail.com এই মেইলটোত আপোনালোকে এপ্লিকেশ্যন ফৰ দ্য স্কিল ডেভেলপমেণ্ট ট্ৰেইনিং বুলি যিটো ছাবজেক্ট লিখিব লাগিব, ছাবজেক্টটো লিখি আপোনালোকে 28/6/2024 আগতে ইয়াতে যিখন ফৰ্ম দিছে, এই ফৰ্মখন চাওক। আপোনালোকে ফৰ্মখন ফিল আপ কৰি আপোনালোকে ইয়াতে পঠাবলৈ মেইল কৰিব লাগিব, আৰু আপোনালোকক তাৰ পৰা আপোনালোকক ফোন কৰা হ'ব। যদি চিলেকশ্যন হয়, তেতিয়া ফোন কৰা হ'ব। এই ফৰ্মখনত চাওক, ফাৰ্ষ্টে আপোনালোকৰ নেম অফ কেণ্ডিডেট, নিজৰ নাম, গাৰ্জেণ্টৰ নাম, আৰু কেটেগৰীটো আপোনালোকে ইয়াতে টিক কৰি দিব। ST হ'লে
ST SC OBC জেনেৰেল কোনটো আপোনালোকে ইয়াতে টিক কৰি দিব ডেট অফ বাৰ্থটো লিখি দিব এড্ৰেছটো পাৰ্মানেণ্ট আৰু যিটো কমিউনিকেশ্যন এড্ৰেছটো আপোনালোকে ইয়াতে লিখি দিব আধাৰ নম্বৰ লিখিব এডুকেশ্যন কোৱালিফিকেশ্যন যিটো হায়েষ্ট কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে ITI গ্ৰেজুৱেশ্যন যি কৰিছে ইয়াতে লিখি দিব যদি এক্সপিৰিয়েঞ্চ আছে আপোনালোকে NSDC যদি ক'ৰবাত ট্ৰেইনিং আগতে কৰিছে তেতিয়া আপোনালোকে ইয়াতে টিক মাৰি যি কোৰ্চ কৰিছে তাৰ নাম লিখি দিব আৰু ইয়াতে পাৰ্চেণ্টেজবিলাক 10, 12 ITI গ্ৰেজুৱেশ্যনৰ পাৰ্চেণ্টেজবিলাক খুৱাই দিব যদি আপোনালোকে BPL হয় তেতিয়া BPLত টিক কৰিব যদি BPL নহয় তেতিয়া আপোনালোকে টিক কৰিব নালাগে আৰু ফোন নাম্বাৰটো দিব যিটো আপোনাক ফোন কৰিলে আপোনাক পায় সেইটো দিব আৰু ইমেইলটো ইয়াতে দি দিব আৰু এটা সব ট্ৰেইনিং অপিটেড ফৰ ইয়াতে কোনটো ট্ৰেইনিঙৰ কাৰণে আপুনি এপ্লাই কৰিছে সেইটো দি দিব ইয়াতে অনলি এটা ট্ৰেইনিঙৰ কাৰণে আপোনালোকে পাৰিব ইয়াতে ৱেল্ডিং 2D 3D মেকানিকেল ড্ৰাফটিং ইউজিং অটোকেড তো এই গোটেইখিনি আছে দেখিছে আপোনালোকে ইয়াতে গোটেই যিটোত আপুনি কৰিব বিচাৰে তাতে আপোনালোকে টিক মাৰি ইয়াতে যিটো কেণ্ডিডেট ছিগনেচাৰ বুলি আছে তাতে ছিগনেচাৰ কৰি আপোনালোকে 28 জুনৰ আগত ইয়াতে যিটো স্কিল নেষ্ট 2021@gmail.com তাতে আপোনালোকে পঠিয়াই দিলে হ'ব আৰু ইয়াতে এই সিলেকশ্যন আপোনালোকক প্ৰদান কৰা হ'ব যিবিলাক আমাৰ নৰ্মছ অনুসৰি আপোনালোকক এই সিলেকশ্যন প্ৰদান কৰা হ'ব আৰু যদি কিবা জানিব বিচাৰে কমেণ্ট কৰিব কমেণ্টৰ ৰিপ্লাই দিয়া হ'ব যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ